আমি যান বাহন নিয়ন্ত্ৰণ উপসমিতিৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জনাইছোঁ। বিশেষকৈ বিশৃংখলতা এতিয়া হোৱা নাই, হ'ব আৰু ধৰি লওক যিহেতু আমাৰ গাড়ীসমূহ আহিব লৈছে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ যে বিভিন্ন স্থানত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। সেই পাৰ্কিঙৰ স্থানসমূহত তেওঁলোকক গাড়ীসমূহ ৰাখিবলৈ আমি ব্যৱস্থা কৰি দিছোঁ আৰু সেই স্থানসমূহত তেওঁলোকে যেতিয়া গাড়ীসমূহ ৰাখিব আমি যি মানে নিৰ্ধাৰণ কৰি দিছোঁ সেই স্থানত যদি গাড়ীসমূহ তেওঁলোকে আমাৰ নিয়মমতে মানি চলে ইয়াত বিশৃংখলতা কোনো আহিব নোৱাৰে মানে হয়। আৰু বিশেষকৈ আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ আপোনাৰ জাতীয় বিদ্যালয়, চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়, তাৰপৰা মহিলা সমিতিৰ তাত ওচৰত মাটি আছে তাতো আমি ব্যৱস্থা কৰিছোঁ, UN একাডেমি, শংকৰদেৱ শিশু নিকেতন, তাৰপৰা ষ্টেডিয়াম ফিল্ড আৰু আপোনাৰ সন্দিকৈ পথাৰ আৰু হচং মানিকপুৰত আমাৰ কিছু এটা অংশ লোৱা হৈছে। যদিও আমাৰ ফিল্ডখন ডাঙৰ আছিলে, কিছু সমস্যাৰ বাবে আমি অলপ ঠেকাই লৈ পেলাই তাত আমি কাৰ্পাছৰ যিসমূহ গাড়ী আহিব তেওঁলোকক আমি ৰখোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমি উপপথ ব্যৱস্থা কৰা হৈছে, যিহেতু দুটাকৈ উপপথ আছে। ডেকাপুমৰ পৰা আপোনাৰ জোনাই ছাইডৰ পৰা যিখিনি গাড়ী আহে সেই গাড়ীখিনি আমি ধেমাজি ফালে যাবৰ কাৰণে এটা উপপথ ব্যৱস্থা আছে। আৰু ধৰি লওক ধেমাজি ফালৰ পৰা যদি জোনাই ছাইডে যাবলগীয়া হয় তেতিয়াহ'লে তাতো আমাৰ উপপথৰ ব্যৱস্থা আছে। সেইধৰণে আমি যদি সেই পথসমূহ যদি আমাৰ প্ৰশাসনৰ সহযোগত, আমাৰ সমিতিৰ সহযোগত যদি আমি সকলোৱে যদি সহযোগিতাৰে মানে কামখিনি আগবঢ়াই নিওঁ তেতিয়াহ'লে আমাৰ কোনো ইয়াত যান বাহনৰ বিশৃংখলতা নাহিব বুলি আমি এইখিনি দেখা গৈছে যে আজি যিহেতু বহু ঠাইৰ পৰা, বহুখন জিলাৰ পৰা বহু ব্যৱসায়ী আহিছে, বৰ্তমানলৈকে দোকান দিব পৰা নাই। ব্যৱসায় ক্ষেত্ৰত মানে এনেকুৱা হৈছে, ব্যৱসায় ক্ষেত্ৰত আমাৰ 35খন উপসমিতি আছে। এই ক্ষেত্ৰত তাত আমি হস্তক্ষেপ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ যিহেতু আমাৰ 35খন উপসমিতি জড়িত হৈ পেলাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মূলৰ অধিৱেশন ভাগ অনুষ্ঠিত হয়। কাৰণ এই 35খন উপসমিতিৰ ভিতৰত সেই বিষয়টো তেওঁলোকে জানিব। কিন্তু আপোনালোকে চাওক, বতৰৰ যিটো প্ৰতিকূল পৰিৱেশ, বতৰৰ প্ৰতিকূল পৰিৱেশৰ কাৰণে আমাৰ তেনেকুৱা হৈছে। গতিকে আমি সেই কথাত আমি ক'ব নোৱাৰোঁ যে তেওঁলোকৰ সেই কমিটিখনে তেওঁলোকক সিদ্ধান্ত কৰি দিব। আৰু বাকী আমি যান বাহনৰ ক্ষেত্ৰত আমাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি অলৰেডি কৰি শেষ কৰিলোঁ। আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে সকলোৱে আহি আমাৰ এই মিটিং ভাগত অংশগ্ৰহণ কৰে, আমাৰ এই অধিৱেশন ভাগত, যিহেতু আমাৰ অনুষ্ঠিত হ'ব 10, 11, 12 তাৰিখত। গতিকে এই অধিৱেশন ভাগত সুকলমে পাৰ হৈ যাবৰ বাবে সকলোৱে আমাৰ যান বাহন নিয়ন্ত্ৰণৰ যিখিনি নীতি নিয়ম দিয়া আছে সেইখিনি মানি চলিলে আমি নথৈ সুখী হ'ম বুলি ভাবিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ? বৰ সুন্দৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জোনাই পৰমানন্দ আটা ক্ষেত্ৰ চেৰেন পথাৰৰ চিমেণ্ট চাপৰিত সুন্দৰভাৱে জোনাই, ধেমাজি, ঢকুৱাখানা, লখিমপুৰ সমস্ত বাপাইসকলে বহুদিনৰ আগৰ পৰাই থাকি ভকতক আদৰণি সেৱা জনাম বুলি বাট চাই ৰৈ আছে। যোৱাকালি প্ৰতিকূল বৰষুণত কম পৰিমাণে বৰষুণ হ'ল আৰু এই গাড়ী চকাবিলাক চলিলে তাত অলপ পানী হ'ল, তথাপিতো এতিয়া পানীৰ ব্যৱস্থাটো নাই। পথাৰ সুন্দৰ, পবিত্ৰতা, পুৱা ভাগতে লক্ষ লক্ষ ভকতৰ সমাগম হ'ল। বহুত দূৰ দূৰৰ পৰা ভকতসকল আতিথ্য কৰিবৰ কাৰণে সমস্ত সেৱকীসকলে বাট চাই ৰৈ আছে। আৰু যিসকল বাপাই মানে বৰষুণ হ'ব বুলি নহাকৈ আছে, আপোনালোকৰ চৰণত কৌটি কৌটি বাৰ প্ৰণিপাত জনালোঁ। ভকতৰ ভয় নাই, কাৰণ দেৱতো তীৰ্থটো ভকতে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। ভকত ভগৱন্তৰ সেৱা ধৰিবৰ কাৰণে সমস্তজন ভাগৱত প্ৰেমী বাপাই সমস্তই বাট চাই ৰৈ আছে। আপোনাসৱ নৰূপী নাৰায়ণ সজ্জন আহক, সেৱকীসকলক আপোনালোকে পদধূলি দি কৃতাৰ্থ কৰক। আৰু লগতে ভয় নাই, পথাৰ একেবাৰে সুন্দৰ। বৰষুণত মানে বেয়া হৈছে বুলি ভাবি আছে, কিন্তু বেয়া হোৱা নাই। আপোনালোকৰ পদধূলিয়ে আমি কৃতকৃত হ'ম, ধন্য হ'ম। সমস্ত অসমবাসী তথা উত্তৰ পূব অঞ্চলৰ সমস্ত বাপাই সমস্ত চৰণত সেৱা জনালোঁ। তোমাৰ চৰণৰ সেৱাৰো গোবিন্দ নজানো একো পাই, যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই। হে প্ৰাণ বন্ধু কৃষ্ণ, কৃপাৰ সাগৰ হৰি, কৃপা দৃষ্টি চাহিবুক মোক, সহজ বাসনা ৰূপ শৰণ দিওঁক নাথ, মোৰ অহংকাৰ দূৰ হক, মোৰ অহংকাৰ দূৰ হক। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘই, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘই, জয় একখন হৰিনাম ধৰ্মই, জয় একখন হৰিনাম ধৰ্মই, জয় চেৰণ পথাই, জয় চেৰণ পথাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। সমস্তজন ভাগৱত প্ৰেমিক বাপাই সমস্তৰ পদধূলি পোৱা আশাৰে আমি চিমেণ্ট, জোনাই, ধেমাজি সমস্ত বাপাইসকলে বাট চাই ৰৈ আছোঁ। আহক
আপোনালোকৰ চৰণ পদধূলি কৃতাৰ্থ কৰি আমাৰ সমস্ত সেৱকীসকলক উদ্ধাৰ কৰে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মাধৱ মাধৱ মাধৱ।